নমস্কাৰ, মই ইন্দ্ৰজিৎ হাজৰিকাই মোৰ জোনাক চেনেলটোৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। লগতে আগন্তুক দীপাৱলীৰ অশেষ শুভকামনা যাচিলোঁ। মই আজি যিটো বিষয়ৰ ওপৰত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ, আপোনালোকে চাই নিশ্চয় উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। মোৰ এই জোনাক চেনেলটো আপোনালোকৰ মাজলৈ ৰাইজলৈ আগবঢ়াই নিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে শ্বেয়াৰ কৰক, লাইক কৰক, বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টোৰ ওপৰত কিবা ক'ব লগা থাকিলে আপোনালোকে মোলৈ কমেণ্ট কৰি জনাব। আহক এতিয়া আমি জানি লওঁ মোৰ ভিডিঅ'টোৰ বিষয়বস্তুনো কি। আমি মাছৰ কাঁইট লাগিলেনো কি কৰিব লাগে, ইয়াৰ ওপৰতে মই আজি মোৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আমি নিশ্চয় মাছৰ কাঁইট লাগিলে কিছুমানে পানী খাওঁ, কিছুমানে শুকান ভাত খুৱাই দিয়ে, কিছুমানে আকৌ ভীমকল খুৱায়। তাতো যদি ভাল নহয়, ম'হৰ শিঙৰ ফণীৰে ফণিয়ালেও বোলে ডিঙিত মাছৰ কাঁইট ডিঙিৰ পৰা গুচি যায়। কিন্তু এইবিলাক কৰিও যেতিয়া আমি সুফল নাপাওঁ, তেতিয়া আমি ডক্তৰৰ ওচৰলৈ যাওঁ নিশ্চয়, নহয়নে বাৰু? কিন্তু মই আজি বিষয়বস্তুটোত আপোনালোকলৈ মাছৰ কাঁইট ডিঙিৰ পৰা কেনেকৈ যায় ইয়াৰ ওপৰত বেলেগ এটা উপায়হে দিম। আহক আমি এতিয়া মাছৰ কাঁইটনো কেনেকৈ মোৰ বেলেগ উপায়েৰে উলিয়াব পাৰোঁ তাকে জানিবলৈ আগবাঢ়োঁ। তাৰ আগতে আমি এজন মানুহৰ কথা জানি ল'ব লাগিব। যোৰহাটৰ মৰিয়নিৰ নকছাৰী হেমলাই কুলি গাঁৱৰ এজন ব্যক্তি আছিলে। তেখেতে বহুত কিছুমান বন দৰৱ আৰু বিভিন্ন ধৰণৰ ঝাৰ ফুক বা ওজা তেনেধৰণৰ কাম কৰিছিল। তেখেতে সেই সময়ত মানুহবিলাকৰ ডিঙিৰ পৰা মাছৰ কাঁইট কিবা মন্ত্ৰ মাতি উলিয়াই দিছিল। কিন্তু এতিয়া বৰ্তমান তেখেত স্বৰ্গগামী হৈছে আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতে এটা আমাক আগবঢ়াই থৈ গৈছে কিছুমান দৰৱ আৰু কিছুমান কথা কৈ গৈছে। এতিয়া আহোঁ তেখেতেনো কিদৰে কি কথা কৈ গৈছে আমাক মাছৰ কাঁইট উলিয়াবলৈ। তেখেতে কৈ গৈছে, তেখেতৰ নাম 3 বাৰ উচ্চাৰণ কৰিলেই মাছৰ কাঁইট ডিঙিৰ পৰা গুচি যাব। আমি জানিলোঁ আহক তেখেতৰ নামনো কি। তেখেতৰ নাম হৈছে স্বৰ্গীয় মহেন্দ্ৰ পাল। আমি এতিয়া তেখেতৰ নাম কেনেদৰে ল'ব লাগিব মাছৰ কাঁইট ডিঙিৰ পৰা যাবলৈ সেইটো জানিলোঁ আহক। মাছৰ কাঁইট উলিয়াবলৈ হ'লে তেখেতৰ নাম ল'ব লাগিব মহেন্দ্ৰ পাল, মহেন্দ্ৰ পাল, মহেন্দ্ৰ পাল। 3 বাৰ কৈ এগিলাচ পানী খাই দিয়ক লগে লগে। তাৰপিছত চাব আপোনাৰ ডিঙিৰ মাছৰ কাঁইট ডিঙিতে নাইকিয়া হ'ব। আচৰিত, আমাৰ এইটো অঞ্চলত যিবিলাকে এই কথাষাৰ গম পাইছে বা জানিছে, সকলোৱে তেনেকৈ খাই আজিলৈকে মাছৰ কাঁইট ডিঙিৰ পৰা পঠাই আছে। ডক্তৰৰ ওচৰলৈ যাব লগা হোৱা নাই। কিন্তু আপুনি বিশ্বাসে আদিমূল। আপুনি যদি বিশ্বাস কৰে তেনেহ'লে আপোনাৰো নিশ্চয় মাছৰ কাঁইট ডিঙিৰ পৰা যাব। কিন্তু বিশ্বাস নকৰিলে আৰু কি ক'ম। ঠিক আছে, এই বিজ্ঞানসন্মত যুগতোনো এনেকুৱা কিছুমান অন্ধবিশ্বাস আছেনে বুলি আপোনালোকে ভাবিব পাৰে। কিন্তু হয়, এই বিজ্ঞানৰ যুগতো তেখেতৰ নাম লৈ মাছৰ কাঁইট গৈ আছে। আপুনিও লৈ চাওক, যদি আপোনাৰ কেতিয়াবা ভাত খাওঁতে মাছৰ কাঁইট ডিঙিত লাগে, নাম লৈ চাব পাৰে। যদি তেখেতৰ নাম লৈ নাযায় তেনেহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব। আহোঁ এতিয়া আগলৈ। মোৰ আগৰ ভিডিঅ'ত চাইনাচাইটিছৰ যিটো লাইজাবুৰি বুলি কোৱা বন দৰৱটো আছিলে, শ্ৰোতা বন্ধুসকলে ইউটিউবৰ ফালৰ পৰা মোলৈ কমেণ্ট কৰি জনাইছে যে তেওঁলোকে লাইজাবুৰি গছজোপা ভালদৰে চিনি পোৱা নাই। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকলৈ লাইজাবুৰি গছজোপা কেনেকুৱানো চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ। আহক আমি এতিয়া ভালদৰে লাইজাবুৰি গছজোপা চাই লওঁ, নহ'লে আকৌ পিছত দিগদাৰ হ'ব। লাইজাবুৰি বুলি বেলেগ বন ঔষধি ব্যৱহাৰ কৰি চাইনাচাইটিছৰ বাবে আৰু সমস্যাহে বাঢ়িব।
আশা ৰাখিছোঁ মোৰ ভিডিঅ'টোত লাইজাবৰি গছজোপা বৰ্তমান চিনি পাইছে। আগলৈ আপোনালোকক এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। আপোনালোকে চাই থাকিব মোৰ জোনাক চেনেলটো। ৰাইজৰ মাজলৈ চেনেলটো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই নিয়াত সুবিধা হ'ব। আহোঁ পুনৰবাৰ, নমস্কাৰ।